ককা শুনাই লৰিয়া আজি ভাল সাধু এটা মনত পৰিছে কওঁ। ককা দেউতাকে মতা শুনি নাতিয়েক লৰি আহি ওচৰত বহিলত তেওঁ ক'বলৈ ধৰিলে, কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই ককাই আছিল। কণ বয়সত ডাঙৰ আৰু ঠেঙৰ, মন বয়সত সৰু আৰু নিচেই হোজা আছিল। এদিন কণে মনক ক'লে, বোপা আমাৰ যে পাপতিকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰি আহা। তেতিয়া মনে লাহেকৈ উত্তৰ দিলে, ককাই তুমি কোৱা কথাটো সঁচা, আমাৰনো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হ'ব, আমি চলিয়তকে কৰোঁ হওক আহা। কণে ক'লে, আমাৰ থকা ফটা কথাখন যাৰ কালি ৰাতি মই লৈ শুম, দিনত তুমি লৈ শুবা। মনে উত্তৰ দিলে, পাৰোঁ। সেইদিনাৰ পৰা ফটা কথাখন দিনত গাত লৈ শুৱে হয়, কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰ পৰা সহাই পেলাই দিব লগাত পৰে। এইদৰে মনে ফটা কথাখন কিছুমান দিনলৈ আমনি লাগি দিনত ৰ'দত শুকাই জোকাৰি ধূলি মাকতি গুচাই ডাঙত তুলি থৈ দিয়ে। নিশা কণে গাত লৈ সুখেৰে শুই থাকে। মন জাৰত শুব নোৱাৰি নিশা বহি থাকে। ইয়াৰ কিছুমান দিনৰ পিছত আৰু এদিন কণে মনক ক'লে, বোপা আমাৰ বাৰীৰ যিমানবোৰ গুটি লগা গছ গছনি আছে তাৰ গুৰি ভাগৰ কামৰ ভাৰ তুমি লোৱা আৰু আগভাগৰ ভাৰ মই লওঁ। তেতিয়া মনে ক'লে, বাৰু লোৱা। এইবুলি মনে সেইদিনাৰ পৰা গছৰ তলবিলাক চিকুণাই সাৰ পানী আদি যোগায়। সেই নিমিত্তে অতি সোনকালে গছৰ ফলবোৰ ধৰে। কণে ফলবোৰ নি মহা আনন্দেৰে খাই পেলায়। এইদৰে কিছুমান দিনৰ পাছত কণে মনক আকৌ এদিন ক'লে, বোপা আমাৰ যে সেই কলি গৰুজনী আছে তাইৰ আগফাল তুমি লোৱা আৰু পাছফাল মই লওঁ। তেতিয়া মনে উত্তৰ দিলে, ককাই মই তোমাৰ কথা কেতিয়াও দলিয়াই নেপেলাওঁ, এতেকে তোমাৰ যি ইচ্ছা তাকে কৰা। সেই দিনাৰ পৰা মনে গৰুজনীক খোৱাই বোৱাই ভালকৈ বান্ধি কুন্ধি থয়। কণে গাখীৰ টুপি হীৰাই নি খাই থয়। কিছু দিনৰ পিছত এজনী বুঢ়ীয়ে মনৰ দুখ দেখি তাক সুধিলে, তুমি কেলৈ ইমান দুখ সহিছা? সি উত্তৰ দিলে, বুঢ়ীয়াই মোৰ ককায়ে মোক যিহে কয় কৰিবলৈ কয় তাকেই মই কৰিব লাগিব, কাৰণ তেওঁ মোতকৈ ডাঙৰ। এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ। তেতিয়া বুঢ়ীয়ে ক'লে, বোপা তুমি এটা বন কৰিবা, সেই ফটা কথাখন তুমি দিনত তিয়াই থবা। তাকে কৰিলে সি নিশা তিতা ফটা কথাখন ল'ব নোৱাৰি সিও জাৰত দুখ পাব। যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে তেনেহ'লে তুমি দিনত মোক দিছা, এতেকে মই দিনত যিহকে কৰোঁ তাকেই কৰিম, তোমাৰ তাতে কি হানি। এই বুলি ক'লে সি নিৰুপায় হৈ মনে মনে থাকিব। আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব তুমি কুঠাৰখন লৈ মোৰ গুৰিডোখৰ মই কাটি পেলাওঁ বুলি কাটিবলৈ যাবা, তেতিয়া সি ভয় খাই কাটিবলৈ হাত দিব। তুমি নেকাটি উভতি গুচি আহিবা। যদি সি কেলৈ এনেকুৱা কৰিছিলি বুলি সোধে তুমি ক'বা, গছৰ গুৰিডোখৰ মোক দিছে, এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকে কৰিম, তাত তোমাৰ কি ক্ষতি। আৰু গৰুজনী যেতিয়া সি হীৰাবলৈ ধৰিব তুমি এচাৰি এডাল লৈ তাইৰ কাণে মূৰে কোবাব ধৰিবা। সি হীৰাবলৈ আমনি পাই তেনেকুৱা কৰিবলৈ হাক দিব। যদি সি কেলৈ তেনেকুৱা কৰিছিলি বুলি সোধে তুমি ক'বা যে মোক মুখৰ ফাল দিছা, এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকে কৰিম, তোমাৰ তাত কি হানি। এই বুলি ক'লে সি সকলো বুজি তোমাৰ সৈতে আগৰ দৰে চলিব। ইয়াৰ পিছত মনে বুঢ়ীৰ কথামতে আচৰিবলৈ ধৰাত কণে মনক ন্যায়ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়ো মিলা প্ৰীতিৰে একেলগে থাকিল।